কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰেই নাহিলে। ঘড়ী 28 দিন পলমকৈ চলে। এটা কথা প্ৰমাণ হৈছে যে সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত হৈ থকাৰ যোগ্যতা আপুনি হেৰুৱাইছে। কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী জুবিনদাৰ মৃত্যুৰ 28 দিন পিছত শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছিল অসমলৈ, আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে কংগ্ৰেছৰ ঘড়ী 28 দিন পিছলৈ চলে। কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বহুতো মিছলীয়া বক্তব্য কৰিছে কংগ্ৰেছৰ বিষয়ে, কাৰণ তেওঁ কৈছে যে ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতো কোনো কংগ্ৰেছৰ শীৰ্ষ নেতা অসমলৈ অহা নাছিলে। কিন্তু এই কথাটো একেবাৰে মিছা প্ৰমাণিত হৈ গ'ল হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাটো, কাৰণ তেওঁ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতে এটা পোষ্ট কৰিছিল য'ত কৈছিল যে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আহিছে অসমলৈ ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি দিবলৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালৈ দুটামান প্ৰশ্ন। আপুনি নিজেই কৈছে যে মোতকৈ পাৱাৰফুল মানুহ ভাৰতত কোনোও নাই। তাৰমানে মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? মই অমিত শ্বাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ, কংগ্ৰেছকো ফোন কৰিব পাৰোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি ইমানেই পাৱাৰফুল মানুহ হয়, ভাৰতৰ ভিতৰত আটাইতকৈ পাৱাৰফুল মানুহ যদি আপুনি হয়, তেনেহ'লে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দিবলৈ বিজেপিৰ শীৰ্ষ নেতা কেলেই নাহিলে অসমলৈ? আপুনি কেলেই নামাতিলে অমিত শ্বাহ, কেলেই নামাতিলে বিজেপিৰ ডাঙৰ নেতাক? আপুনি কেলেই নামাতিলে অন্য ৰাজ্যৰ CM-ক? কেলেই নামাতিলে আপুনি? আৰু আপুনি কয় কংগ্ৰেছৰ ঘড়ী 28 দিন পিছলৈ চলে। এতিয়ালৈকে বিজেপিৰ কোনো শীৰ্ষ নেতা অহা নাই অসমলৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দিবলৈ। আপুনি ভাবিব পাৰেনে যে বিজেপিৰ ঘড়ী কিমান দিন পিছলৈ চলিব পাৰে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ অনুৰোধ, দয়া কৰি আপুনি জুবিন গাৰ প্ৰসংগলৈ কোনো ৰাজনীতি নকৰিব, কাৰণ ৰাজনীতি বহুত মানুহে কৰে, এনেকুৱা তলত নামি ৰাজনীতি কোনোৱে নকৰে আপোনাৰ দৰে। দয়া কৰি আপুনি জুবিন গাৰ প্ৰসংগলৈ কোনো ৰাজনীতি নকৰিব।